এইখিনি দেখিছেনে চাউল হয় চাউল ধুই লৈছোঁ ধুই পেলাই অলপ খুন্দিম এতিয়া খুন্দি আছিলোঁ মই চালনীয়ে অলপ চালি লৈছোঁ এই পিঠাগুড়ি চাউলখিনি এতিয়া গুড়ি কৰি ল'লোঁ এয়া এতিয়া অলপ চালি দিওঁ কিন্তু কঁঠাল দেখিছেনে এতিয়া কাটি লৈছোঁ কঁঠালটো এতিয়া কাটা হ'ল এতিয়া মই গুটিখিনি ফুটখিনি উলিয়াই এখন ধুই থোৱা চালনীত মই এতিয়া থৈছোঁ মন কৰিবচোন আপোনালোকে এইখিনি কঁঠালৰ ফুটখিনি মই ধুনীয়াকৈ উলিয়াই ল'লোঁ এখন চাফা চালনী এতিয়া কি কৰিম চাবচোন গুটিটো মই এতিয়া উলিয়াই মই এতিয়া ধুনীয়াকৈ গুটিখিনি উলিয়াই ল'লোঁ এইখিনি গুটি হয় মইখিনি এতিয়া চালনীত ধুনীয়াকৈ চালি ৰসটো উলিয়াই ল'ম দেখিছেনে ধুনীয়াকৈ মই চালি লৈছোঁ চালি এই ৰসখিনি চাওকচোন ৰসখিনি কি ধুনীয়াকৈ ওলাইছে এই আঁহখিনি এতিয়া মই পেলাই দিম এতিয়া ৰসখিনি সম্পূৰ্ণ ওলালে এতিয়া মই গুড়ি কৰি থোৱা চাউলৰ পিঠাগুড়িখিনি এতিয়া মই ইয়াত অলপ জোখত মই এতিয়া দি ল'ম আৰু অলপ নিমখ দিছোঁ অকণমান অলপ মিঠৈ দিছোঁ আৰু অলপ গাখীৰ দিছোঁ খাবলৈ বহুত ধুনীয়া লাগে টেষ্ট হয় আৰু সেইটো মই এতিয়া ধুনীয়াকৈ মিক্স কৰি সানি ল'ম গোটেইখিনি এতিয়া মিক্স কৰি মই সানি ল'ম এতিয়া এইখিনি মিক্স কৰা হৈ গ'ল অকণমান এতিয়া মই হেৰিয়া আপোনাৰ বেকিং পাউডাৰ দি আছোঁ অকণ লৰাই দিওঁ এতিয়া লৰাই দি হৈ গ'ল অলপ সময় মই থৈ দিম আৰু 5 মিনিটমান থ'ম আৰু গেছটো জ্বলাই মই কেৰাহীটো বহাই দিলোঁ তাৰপিছত এতিয়া কেৰাহীটো গৰম হ'ল অলপ তেল দিওঁ তেলটো অলপ গৰম হ'বলৈ দিছোঁ তেলখিনি গৰম হ'ল মই এতিয়া গুলি থোৱা পিঠাগুড়িখিনি দিলোঁ আপোনালোকেও এনেকৈ ঘৰত বনাই খাবচোন যদি মোৰ কঁঠালৰ ৰস দি আপোনাৰ চাউলৰ পিঠাগুড়ি হেৰিয়া বনোৱাত আপোনালোকৰ ভাল লাগে আপোনালোকে ঘৰত বনাই পেলাই চাব যদি ভাল লাগে খাব বনাই পেলাই আৰু ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব মই বনাম সম্পূৰ্ণ বনাম
আপোনালোকে চাব দেখিছেনে কিমান ধুনীয়া, বহুত ভাল লাগে কিন্তু এইটো পিঠা মালপোৱা বুলি কয়। দেখিছেনে পিঠাটো, এইটো মালপোৱা বুলি কয়। সম্পূৰ্ণকৈ চাই থাকিব। দেখিছেনে কিমান ধুনীয়াকৈ পিঠাটো উঠিছে। বহুত ভাল লাগে এইটো পিঠা খাই। এতিয়া কঁঠালৰ মালপোৱাখিনি বনোৱা মোৰ কমপ্লিট হৈ গ'ল। আজিলৈ আহোঁ।